Hello and good morning everyone. Water ঠাণ্ডা আজি সময় হৈছে এতিয়া 6:45 ৰাতিপুৱাৰ আৰু বতৰ একদম ঠাণ্ডা হয় এতিয়া মই গৈ আছোঁ অলপ লখৰা সাইডে লখৰা নহয় লালগণেশ্বৰ সাইডে একচুয়ালি তো ঠাণ্ডা যাবই হৈছিলে এতিয়া আজিৰ ডেট আজি হৈছে 6 তাৰিখ এনেকুৱা টাইমততো ঠাণ্ডা গুচিয়ে যায়গৈ এপ্ৰিল মাহৰ ভিতৰত মই ভাবোঁ ঠাণ্ডাটো এই মাহ লাষ্ট আৰু থাকিব অলপ ঠাণ্ডা মানে কি বৰষুণ দিয়াৰ কাৰণে একচুৱেলি ঠাণ্ডাটো হৈছে আজি নহ'লে ঠাণ্ডা নহ'ল হয় এই বৰষুণটো দিয়াৰ পিছতে ঠাণ্ডাটো আজি পৰিছে নহ'লে ঠাণ্ডা হোৱাৰ কোনো অপচনে নাছিলে ৰাতিপুৱাৰ ৰাস্তা একদম খালী হৈ থাকে 8টা বাজিব হয় আৰু 8টা বজাৰ পিছৰ পৰা কমপ্লিট ক্ৰাউড আহি যায় তাৰপিছৰ পৰা অফিচত যোৱা কামত যোৱা চাকৰিত যোৱা সকলোবিলাক ওলাই আহে আৰু ৰাতিপুৱা 6টা বজাৰ পৰাই প্ৰায় স্কুল বাছবিলাক এৰি দিয়ে আৰু মোৰো মনত আছে সৰুতে যেতিয়া মই এটা টাইমত শংকৰদেৱত পঢ়ি আছিলোঁ প্ৰায় ৰাস্তা তেনেকৈ ৰখি থাকোঁ ৰাতিপুৱাই বগা ড্ৰেছ আছিল বগা ড্ৰেছ চাৰ্টটো বগা আছিলে আৰু নেভি ব্লু নহয় ডাৰ্ক ব্লু মোৰ পেণ্ট আছিলে নেভি ব্লুটো নাছিলে আৰু ছেটাৰডে আৰু থাৰ্ছডে আই থিংক সেইদিনাখন আমাৰ হোৱাইট কালাৰ ড্ৰেছ আছিলে ড্ৰেছ কোড হোৱাইট আছিলে ৰাস্তাত এতিয়া কিছুমানৰ যদি কুকুৰ আছে কুকুৰৰ সৈতে ওলাই আহে কাৰণ কুকুৰৰ সৈতে ছেফো হয় আৰু মৰ্ণিং ৱাক কৰা হৈ যায় কুকুৰ এটা থাকিলে কেতিয়াবা মন যায় কুকুৰ এটা ৰাখিবলৈ কিন্তু প্ৰব্লেম আছে চোৱা চিতা কৰিব কোনে ৰিক্স ল'ব কোনে ৰিক্সটো ল'ব লাগিব ন কুকুৰটোৰ এতিয়া মই যদি বাহিৰত থাকোঁ সকলো যদি বাহিৰত থাকে তো কুকুৰটোৰ ৰিক্স কোনে ল'ব চ' ডেট কুকুৰটো ল'ব আজিলৈকে পৰা নাই আৰু চাগে এতিয়া লোৱা নহ'ব আৰু কেইদিনমান পিছতে লোৱা হ'বগৈ চুৱেটাৰটো পিন্ধিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া বৰ্তমান নিপিন্ধোঁ আৰু কাৰণ যিটো অলপ বতাহ লাগি আছে মোৰ ভাল লাগিছে এনভাইৰমেণ্টটো আৰু এনভাইৰমেণ্ট যেতিয়া ভাল লাগে তেতিয়া বডিত যেতিয়া অলপ এই বতাহটো লাগিছে ভাল লাগিছে আৰু যেতিয়া বতাহটো লাগে নহয় তেতিয়া ফিলিংছ মেইন হ'ল ফিলিংছ যিটো ফিলিংছে আপোনাক ভাল লগায় সেইটোৱে কৰিব লাগে যদি আপোনাৰ ফিলিংছটোৱে ভাল নলগায় তেনেহ'লে সেইটো কৰি লাভ নাই তাৰপিছত এই ফিলিংছৰ ওপৰতে কথা ये पोल्यूशन सेंटर तो कितना खुले ये कब खुलता है कितना बजे 10 बजे এই ভৰলু নদীত বোলে সাগৰৰ পানী ওলাইছে চাওঁচোন গৈ এবাৰ বৰ্ষাপাৰাতো যোৱাকালি খেল হৈ আছিলে আৰু সেই খেলৰ সাগৰৰ পানী আছে বোলে বা এই কি কয় যিখন ৰিভাৰ ভৰলু নদী মই আপোনালোকে এতিয়া আচৰিত বস্তু এটা দেখাম সাগৰৰ পানী যি ব্লু কালাৰৰ যিটো নীলা পানী আছে ডাইৰেক্টলি নদীত আহিছে চাব নেকি আমাৰ ওচৰত যিখন ভৰলু নদী আছে তাতে এতিয়া সাগৰৰ পানী বৈ থাকে এয়া সাগৰৰ পানী চব একদম নীলা হৈ আছে ফাৰ্ষ্ট টাইম মানে পৃথিৱীৰ ভিতৰত প্ৰথম চাগে এই নীলা পানী ডাইৰেক্টলি একদম সাগৰৰ পৰা আহিছে এইটো কেনেকৈ আহিছে মই গম নাপাওঁ ডাইৰেক্টলিও আহিব নোৱাৰে কিন্তু সাগৰৰ পানী ডাইৰেক্ট আহিছে একদম ব্লু কালাৰ হৈ আছে এখন ভৰলু নদী বুলি কয় ফাৰ্ষ্ট টাইম এভাৰ সেইটো সাগৰৰ পানী ডাইৰেক্ট এইখন নদীলৈ আহিছে আৰু কেনেকৈ আহিছে মই সেইটো কথা গম নাপাওঁ কিন্তু ডাইৰেক্ট আহিছে বুলি শুনিছোঁ এই যোৱাকালি সম্ভৱ বা পৰহি ডাইৰেক্ট ইয়ালৈ পদাৰ্পণ হৈছে সাগৰৰ পানীৰ আচৰিত লাগে কথাটো তো কথাটো হ'ল মোৰ মেইন কথা হ'ল এইখন হ'ল ভৰলু নদী
ভৰলু নদীখন লুকুৱাবলৈ যি লেতেৰা হয়, ভৰলু নদীখন যিমান লেতেৰা আপোনালোকে যদি চাই তলৰ ফালে দেখা পাব, এইটো চাওক কিমান লেতেৰা ভৰলু নদীখন। তো এই নদীখন ইমানেই লেতেৰা যে মানুহক দেখুৱাব নোৱাৰে। যিহেতু বাহিৰৰ খেলুৱৈবিলাক আহিব, তো তেওঁলোকক দেখুৱাব যাতে নোৱাৰে লেতেৰা আমাৰ চহৰখন, এনেকুৱা দেখুৱাবলৈ বিচাৰিছে যে চহৰখন নিট এণ্ড ক্লিন হয় আমাৰ। চ' এইখন ঢাকি থৈ দিছে নেটেৰে, যাতে দেখুৱাব তেওঁলোকে লুকুৱাই থৈছে বুলি ক'ব পাৰি আৰু লুকুৱাই থৈছে যাতে তেওঁলোকে নেদেখে গাড়ীৰে আহিলে বা বাছেৰে আহিলে। তো এইটো কাম কৰিবলগীয়া হৈছে। তাতকৈ যদি এইখন যদি নদীখন যদি চফাই কৰিলেহেঁতেন তেতিয়া কি বেয়া আছিলে। অহাৰ আগতে যদি তেওঁলোকে গম পাইছিল যিহেতু IPL হ'ব ইয়াতে গুৱাহাটী বৰচাপাৰা ষ্টেডিয়ামত, তো এইখন চফা কৰি দিব লাগিছিল, তেতিয়াতো বেছি ভাল আছিল। যদি কোনোবাই দেখা পাইছে তাৰ ভিতৰত কোনোবাইতো গম পাবই নেট দি থৈছে বুলি, তেতিয়া কিমান লাজৰ কথা। কুৱেশ্যনটো কৰিব কিয় নেট দি থৈছে ইয়াতে। তো এনেকুৱা অৱস্থা এতিয়া লুকুৱাবলৈ মানে লাজ লুকুৱাবলৈ ৰুমাল যেনেকৈ নাকত লয় তেনেকুৱা নিচিনা অৱস্থা হৈছে। কিন্তু লাভ নাই। আৰু ইয়াতকৈ যদি ভাল কাম কৰিলেহেঁতেন, নদীখন যদি চাফ চিকুণ কৰিলেহেঁতেন তেতিয়া বেছি ভাল পালোহেঁতেন। এইখনেই নহয়, এইফালেও গোটেই নদীখন লেতেৰা হৈছে। মেইন যিটো দেখুৱাম, যদি দেখুৱাবলৈ যাওঁ, যদি দেখুৱাবলৈ যাওঁ এইটো চাইডে যদি আহোঁ, মই দেখা পাইছে নদীৰ অৱস্থা দেখিছে। এইখন ভৰলু নদী বুলি কয়। এখন JCBয়ে কিবাকিবি কৰি আছে, খান্দি আছে। এই অৱস্থা ইয়াতে একচুৱেলি সমস্যাটো কি জানেনে, মানুহৰ মেইন হ'ল জনসাধাৰণ যেতিয়ালৈকে সঠিক নহয় তেতিয়ালৈকে কোনো ঠিক কৰিব নোৱাৰে। গভৰ্ণমেণ্টৰ বাপেক আহিলেও এখন ঠিক নহয়, কোনো বস্তুৱে ঠিক নহয়। জনসাধাৰণ যদি ঠিক নহয়, জনসাধাৰণ ঠিক হৈ থাকিব লাগিব। জনসাধাৰণৰ লগতে চৰকাৰেও নদীৰ যিটো চাফ চিকুণতা সেইটো বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, সময়ে সময়ে চাফ চিকুণ কৰিব লাগিব। নহ'লে জনসাধাৰণেও যদি লেতেৰা কৰে, চৰকাৰেও যদি চাফা নকৰে, তেনেহ'লে নদীখন চাফা হোৱাৰ কোনো প্ৰশ্ন নুঠে আৰু লেতেৰা হৈ থাকিব। এই মাত্ৰ এনেকুৱা অৱস্থা, এই নদীৰ পাৰতে এইবিলাক জাবৰ জোঁথৰ পেলোৱা হয়। ডাষ্টবিন থাকে, ডাষ্টবিনত কিন্তু নেপেলায়, এইবিলাক ইয়াত পেলায় বস্তুবিলাক। এইবিলাক খোৱা বস্তু, খোৱা পাত চাত এইবিলাক পেলাই থৈছে। এইমাত্ৰ মানুহকে পেলাই থৈ গুচি গ'ল। এইবিলাক ইয়াত পেলায়। এইবিলাক যে জাম হৈ নদীৰ পানীত যেতিয়া ভাহি যায়, তেতিয়া লেতেৰা হৈ যায়, জমা হৈ যায়। জমা হোৱাৰ ফলত কি হয়, পানীটো জাম হৈ যায়, বানপানীৰ সৃষ্টি হয় ইয়াতে ৰাস্তাত এইবিলাকত, আৰু বিভিন্ন ধৰণৰ প্ৰব্লেমৰ সৃষ্টি হয়, বেমাৰ আজাৰ হ'ব কাষত। এইবিলাক যদি ডাষ্টবিনত পেলাই কি প্ৰব্লেম মানুহৰ হ'ব, সেইটো কথা বুজি নাপায়। এটা ডাম্পিং, যিহেতু ডাষ্টবিন আজিকালি জেগাই জেগাই থাকে, চাৰিআলি তিনিআলি বহুত জেগাতে থাকে, তো তেওঁলোকে তাতে নেপেলায়, এইবিলাক ইয়াতে পেলাব। প্লেট ইয়াতে পেলাই থৈছে। মানুহক বুজাই লাভ নাই। 100 বাৰ বুজাব, 100 বাৰ মিষ্টেক কৰিব তেওঁলোকে। যেতিয়ালৈকে জনসাধাৰণ ঠিক নহয় আৰু চৰকাৰ ঠিক নহয়, তেতিয়ালৈকে একো কৰিব নোৱাৰে। এনেকৈ থাকিব গোটেই জীৱন, চিৰজীৱন এনেকৈ থাকিব। এয়া অৱস্থা ভৰলু নদীৰ। লাজ যে নাপায় চৰকাৰে। কোনোবা বাহিৰৰ পৰা কোনোবা অহাৰ কথা আহিছিলে সম্ভৱ, তো তেতিয়া কি কৰিছিলে, যাতে ইণ্ডিয়াৰ দৰিদ্ৰতা দেখা নাপায়, দুখীয়া মানুহবিলাকৰ ঝোপড়িবিলাক দেখা নাপায়, তাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছিলে এইবিলাক পৰ্দা দি দিছে। মানে এই যে টিনৰ ৱাল টাইপ যে দিয়ে যে, সেইবিলাক দি দিছিলে যাতে এইখিনি কোনো দেখা নাপায়। তো ইমানখিনি চৰকাৰৰ যদি লাজ আছে নাকত, মানে চৰকাৰে যদি সেইটো বস্তু বিয়েৰ কৰিব নোৱাৰে, সহ্য কৰিব নোৱাৰে, তেওঁলোকে সঠিকভাৱে বস্তুবিলাক প্ৰব্লেমবিলাক চলিউশ্যন শ্বৰ্ট আউট কৰিলে হ'ল। যে কোনোবা আহিছে, তো তাৰ আগতে চববিলাক ঠিক ঠাক কৰিব লাগে। দৰিদ্ৰতা গুৱাহাটীত, ভাৰতবৰ্ষত দৰিদ্ৰতাৰ কথা ক'লে ভাৰতবৰ্ষত দৰিদ্ৰতাটো কেতিয়াও শেষ নহয়। আৰু দৰিদ্ৰতাটোৰ মূল কাৰণ হ'ল চৰকাৰ, প্ৰশাসন আৰু পাছত জনসাধাৰণ, সকলো যিমানবোৰ আছে। कोई भी कम नहीं है यहाँ भाई, कोई भी कम नहीं है, सब कोई एक से बढ़कर एक। লাকিলি এইটো ভগৱানৰ এক প্ৰকাৰ দয়া বুলি ক'ব লাগিব যে যোৱাকালি খেল হৈ থাকোঁতে বৰষুণ নহ'ল। হয়তো পৰহি যেতিয়া বৰষুণ দিছিলে, আল্টিমেটলি মই বৰষুণ হ'ব বুলিয়ে ভাবিছিলোঁ যে বৰচাপাৰা ষ্টেডিয়ামত যিহেতু খেল হৈছে, ডেফিনেটলি বৰষুণ হ'বই। কিন্তু ভগৱানৰ কৃপা এবাৰ মানুহক অলপ সকাহ দিলে, যিখিনি আমাৰ ইয়াৰ জনসাধাৰণ
তো তেওঁলোকে অলপ সকাহ দিলে যে বাপ পাই তহঁতি খেল চেল চাগে যা। এবাৰ যে স্ত্ৰীয়ে যে খেলৰ পথাৰখন যে শুকুৱাব বিচাৰিছিলে হেয়াৰ ড্ৰায়াৰ স্প্ৰে এইবিলাক লৈ, সেইটো কথাও কিন্তু মই নাপাওঁ আৰু আজিও মনত আছে এইটো বস্তু। আচৰিত কথা কিন্তু হেয়াৰ ড্ৰায়াৰ স্ত্ৰী এইবিলাকেৰে খেলপথাৰখন শুকুৱাব বিচাৰিছিলে। আল্টিমেট জোক। আৰু এটা আছিলে, এইটো কি আছিল, ফ্লেছ লাইট, মোবাইলৰ ফ্লেছ লাইট। গেট নম্বৰ 1B। এতিয়া মই আছোঁ পাৱাৰ হাউচত, পাৱাৰ হাউচ পালোহি, ঘৰলৈ যাওঁ আৰু মই লগ পাইছোঁ কাক চাব নেকি? এই ইয়াক লগ পাইছোঁ। ঐ খাবি নেকি? কেক খাবি? তই দি আছোঁ। ঐ দেই কেক এটা দি আছোঁ। ৰ ৱেইট, দি আছোঁ তোক খাবলৈ। কেক এটা দিবা, এটা কেক দিবা আৰু গজা এটা দিয়া। গজা নাই? গজাৰ ঠাইত কি আছে? ল খা, ভালকৈ খাই ল, ঠিক আছে? তোক দিলোঁ দেখোন, আৰু কি লাগে? আৰু কি লাগে তোক? ৰাতিপুৱা চাহ একাপৰ জুতিটোৱে বেলেগ। চাহকাপ খাই বেলেগ এটা সোৱাদ লাগে, ভাল লাগে। এইখন ষ্টল যিখনত মই এতিয়া বৰ্তমান চাহ খাই আছোঁ। ধৰিব নোৱাৰো দেখোন তই, খা। ৰাতিপুৱা শুই উঠাৰ পিছত চাহ একাপেই মেইন। যেতিয়ালৈকে চাহকাপ নাপাওঁ তেতিয়ালৈকে মনটো ভাল নালাগে আৰু গাটোও ভাল নালাগে। আৰু ই মোৰ পিছে আহিয়ে আছে, আৰু কিবা পাম বুলি ভাবি আছে নেকি? উপায় আৰু একো নাই, খাই খতম মোৰ। তোক দিলোঁ, ময়ো খালোঁ, এতিয়া মই যাওঁ, তয়ো যা, ঠিক আছে? मेरे पास कुछ नहीं, अभी चले जाओ, घर चले जाओ, ठीक है? जाओ, घर जाओ। এইখিনিত, এই জেগাখিনিত বজাৰ হয়, মঙলবাৰে বজাৰ হয়, আৰু কেতিয়া বজাৰ, কোনদিনা বজাৰ হয় পাহৰি গৈছোঁ, কিন্তু ইয়াতে বৰ ধুনীয়াকৈ বজাৰ বহে, ডাঙৰ বজাৰ আৰু। সেইবুলি বস্তুৰ দাম কিন্তু কম নহয়, বস্তুৰ দাম একেই হয়। আপুনি যদি ৰাতি অলপ দেৰিকৈ আহে, সন্ধিয়া নহয় দেই, ৰাতি 7:30-8টা বজাত যদি আহে, তেতিয়া আপুনি অলপমান কমত পাব পাৰে, কিন্তু সেইটো সময়ত যে ভাল বস্তু কিবা পাব মোৰ খুব কমেই আশা আছে।